ইমান আশা কৰি গাইটো কিনিছিলোঁ টেনচনেও দিছিল কিন্তু গাখীৰো খাব নাপালোঁ একটো মই এতিয়া মালিকখিনি কি ক'ব যাই দেছোঁ বাৰু এই দৰৱ দিয়া ঠাইপে মোৰ গৰুটো টেনচনে নিলা ঐ টেনচন তই ভাল কাম কৰা নাই দেই ভাই তই লৈ খৈ যাই মৰবি তোৰ ভাল গতি নহয়েই মই তোক অভিশাপ দিছোঁ তাত থোৱা টকা একদম সাঁচি আছিলোঁ এতিয়া কি কম যায় মই এতিয়া মালিকখিনি তাই কি ভাবো এই অজল এইবিলাক গতি হ'ব পাৰে নে মই তোৰ হৈছে কি কিয় কান্দি মৰছা এই ৰাস্তা কাষত বহি হা কি কবি এই টেনটনত তাত এটা গৰু কিনিছিলোঁ সেই দৰৱ দি থোৱা ঠাইত গৰুটো নাই টেনটনে নিলাম পাইছোঁ আকৌ এতিয়া মই কি কৰি দিছোঁ বাৰু তই আৰু বন পাৱা নাছিলি তই ৰাজাৰ লগত মৰকিয়া হাল বাইছিলি হে কি ৰাজাৰ লগত মৰকিয়া হাল বাইছিলোঁ টেনটনক চিন পোৱা নাই তহঁতে এতিয়া হাই 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 খানাও এইটো মই এতিয়া কি কৰোঁ কৈছোঁ বাৰু এতিয়া মই কিবা মেল চেল পাতিব লাগিব নেকি মই এতিয়া গৰুটো কি কৰিম এতিয়া মই সেইগিলা মেল চেল আকৌ গোটোৱাৰ দৰকাৰ নাই মই কথাটো ঠিক কৰি আছোঁ এইগিলা হাল্লা হুল্লা নকৰিবি মই লাইন কৰিম সঁচানে এইগিলা সন্ধিৰ বা বুদ্ধি দি কাটিব লাগিব জানিছা কি যেনেই বস্তু সেনেই দেও দিব লাগিব ময়ো বাৰু এফালে যাব আহিছোঁ মই যাওঁৱে ঘৰত বছৰ হ'ল মোৰ চাইকেলৰ বয়স ভাই এমান দিনে মোৰ চাইকেলৰ বেৰেক বেলু নাই কেৰ কেৰ ভাঙা চাইকেল চল বেগে চল কেৰ 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 ভাঙা চাইকেল চল বেগে চল এই ভাঙাই হওক চিঙাই হওক মোৰ চাইকেল ৰেলি সদায় ঘূৰি ফুৰো ডাবুল কেৰি কৃষ্ণ প্ৰভু ভোলানাথ ওলোৱা দিনটোত লাগি প্ৰভু জানো দিনটোত লাগি ৰক্ষা কৰি প্ৰভু শান্তও বেটা দুষ্টও বেটা বাটত যাতে কিবা অভেল ভালে প্ৰভু আকৌ এই ভাঙা বজাতত লাগি ঘূৰি আনে প্ৰভু আৰু হৰমোহনৰ বাটত একটো কল লিখছোঁ কামটো হৈ অহাৰ পাছত কলটোক দিম প্ৰভু বুঢ়া গোহাঁই ভোলানাথ কৃষ্ণ কৃষ্ণ এই চলি আছো মা এটা সৰ্বনাশ হ'ল নহয় এই আমাৰ গৰুটো নাই নহয় তাতে নাই 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 মই ইমান চালো গৰুটো নাই তাৰপৰা কি হ'ল কিমান আটাবাৰী মৰা কথাখিনিতো নকৰিলেও নহয় হ'লেও মই গৰুটো চাবাতো গৈছো গৰুটোত মন কান্দি ইমান বাৰ কওঁ কথা নুশুনা এতিয়া হ'ল হবাৰ কালি আমাৰ দেউ দেউ আছা নে ঘৰত আছো আছো আহিছো অলপ ওলাই মই বহিবা এই ফোনটো মানে আহিয়ে থাকে মানে ফোনত থাকি মানে নৰা হৈছে হয় একদম মানে অসুবিধাৰ হে ফোন মাৰিয়ে থাকে বাজিয়ে থাকে কিবা এটা কাম কৰিব ল'লে মানে ফোনটো আহিয়ে থাকে হয় হে প্ৰভু ভোলানাথ কৃষ্ণ কৃষ্ণ প্ৰভু বুঢ়া ভাই আজি ওলোৱা দিনটোত লাগি মিলৈ জানো হে ভোলানাথ নিশ্চয় আহা জয় বিশ্বকৰ্মা কি হৈছে নকবি সেই পথাৰত দৰৱ দি গৈছিল আমাৰ গাইডামেৰি হাল সেইটো মই নীলাৱৈ তাতে নাই কজলা গাইটো সজলাটোৱে
এই টেণ্টৰে দেখোন মানুহক বেচা দেখা পাইছোঁ টেণ্টনে অ' পইচা লোৱা দেখা পাইছোঁ মই ভাবছিলোৱে তেতিয়াতে কোন মানুহ মানে গম পোৱা নাই এই কামটো টেণ্টনৰে হ'ব হা টেনটন ইয়াৰ ভাল গতি হয় ভিচি উঠা ই আমাৰ গৰু হাল বেচিলা নিফালে ইটোহে কল্যাণ নহয় টেণ্টনে অ টেনটন ভিচি উঠা তই আমাৰ গৰু হাল নিলি বুকত ভুকে ভুকে খাও দিছো মই তই প্ৰতিফল পাবি তাৰে উহ 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 এটি চলি বুঢ়া খাৱা ই আমাৰ গৰু হাল নিলা ইটাৰ এটা বহি থাকবা নাযায় যাও মিটাৰ তাক যাও কিবা এটা মিটাৰে ডিসিশন দিব মিতা তাক যাওঁ জয় মিতা কিবা এটা আমাক দিহা দিব যৌ যৌ যাও 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 এতিয়া কামনো কি হ'ল দেও আপোনালোকৰ আশীৰ্বাদ ঘূৰি ধূলা মোৰ মানে এই কইনা চানাটো আজি যোৱা বছৰ আনিলোঁ বিয়া কৰি এতিয়া মোৰ কইনাটো গোটেই খান্দাটোৰ ভিতৰতে উপাৰ মানে দেখাটো ধুনীয়া মানে গোটেই গাঁৱৰ মানুহখিনিয়ে গোটেই টিম খাই এই দীঘাই নৰে মানে গোটেই কচি আমেৰি দেউ একেবাৰে দেহাটো ধুনীয়া কৰিলা এতিয়া দেউ ওচৰত আহিছোঁ সেৱা কৰিছোঁ মানে দেউৱে ভাল কৰি দিয়ে আৰু যাতে সেইবিলাক মোক ক'ব নালাগে মই চব জানো মোৰ নাম এই চাৰি পৃথিৱীত চবে জনাজাত চবে জানে মোক গম পাই দিছোঁ সেইকাৰণে মই য'ত যি কৰিব লাগে মই কৰিম তহঁতে চিন্তা নকৰ এতিয়া বাৰু মোৰ নিয়মখিনি কৰি লওঁ তাৰপিছত তোমালোকৰ নিয়মখিনি কৰিব দেই চেণ্ডেল খোলাই নাই যা চেণ্ডেল খুলি দে এইবিলাক পিছত টিকিট থ'ব নালাগে আগত টিকিট থ'ব লাগে এতিয়া মোৰ নিয়মবিলাক কৰিলোঁ তহঁতৰ নিয়মবিলাক কৈছোঁ ক'ত কি আনছা পানী বটলটো লৈ দি তোৰ পানী উঠাই দিবি হ'ব চিন্তা নহয় মই য'ত যি কৰিম চব ঠিক কৰি দিম গোন্ধ ওলাই গৈছে পাইছা ইমান মুখ লাগছে গোন্ধ ওলাই গৈছে তেও পানী আকৌ মই গোন্ধ পাওঁ ঘূৰি যে আছ দিছোঁ মই তেতিয়াই গোন্ধ পাইছোঁ বহুত লাগছি মোক বহুত মানে ক'ব নালাগে গোন্ধ ওলাই গৈছে আৰু যদি দুদিনমান দেৰিকৈ আহিলে অলপ দিগদাৰে আছে তেও ভাল হ'ব নাই চিন্তা নকৰিবি মোৰ তাত আহিছা যেতিয়া ঠিক হ'বই হ'বই লাগিব কি দিছা আৰু অলপ বঢ়াই দি পানীটো কজলাই লাগে মানে কিবা এটা কাম কৰিব লাগিলে এই ফোনটো আহিয়ে আহিল আৰু হেল্ল' এই মই অলপ ব্যস্ত আছোঁ এই পেচেণ্ট চাই আছোঁ তাৰমানে মোৰ ঘৰত পেচেণ্ট আহিছে মই পিছবেলা যাম চিন্তা নকৰিবি হা ঠিক আছে ৰাখোঁ তেও হ'ব নাই দিদি পালি আৰু অলপ দিলি ভাল মোৰ পুথিগানৰ কথা আছে কিবা আছেনো আৰু দে দি কি চিন্তা কৰি আছা তোৰ বেমাৰ ভাল হ'ব লাগিব ধৰা দিছোঁ আৰু সন্তুষ্ট হয় মই কৰোঁ তহঁতে ভয় নাখায় দিয়ক কৰক ওম শ্ৰীকৃষ্ণই নম বাসুদেৱে নম আমুকি জীয়েকৰ মুখ লাগছি পানীযুক্ত হৈ পৰ হল্লুং মুল্লুং যাত্ৰা ফলৰ জীয়েকৰ মুখ লাগবা আছেনো কি হোপা নমো নমো নাৰায়ণ জগতৰ প্ৰতি পইচা সত্য ঘটময় মুখ লগা জাৰি কিছুমানে মুখ লগাই মুখখান চিকন দেখি কিছুমানে মুখ লগাই দেখি বনবাৰী আমুকাৰ জীয়েকৰ নাই ঠক চুটি মুখ লাগিল বুলি সদায় চাৰবা আহে দাউৰি মুখ লগা ঝাৰু মই মুখ লগা ঝাৰু যিয়ে মোৰ মুখ লগাইছে গুটি বাহিনী ঝাৰু হৰ বৃক্ষ হৰ পৰীক্ষাৰ প্ৰশ্নৰ কাকত ফাদিল হৈ পৰ ওম হিং কিং ছটফট কামাখ্যাই নমো নমঃ নমো নমঃ নমো নমঃ এতিয়া একবাৰ অকণমান উঠি পেলাই আকৌ বহ পীড়াখন লৰাই পেলাই তেও মই ল'ব লাগিব নাই এতিয়া এই পানীখিনি দিলোঁ মই এইখিনি এই গা ধোৱাৰ পিছত 7 বাৰ পৰা 8 বাৰ পৰা ভৰিৰ পৰা মূৰত লাগি একেবাৰে ধুই দিম আৰু যেতিয়া পানী কমব ইয়াত পানী যোগ দি থাকিলে ইয়াৰ কাম হৈ থাকিব শেষ নহ'লেগি এইটো দিয়ে থাকে আৰু এতিয়া কথাটো হ'ল
এই ঘৰৰ পৰা ওলোৱাৰ পিছতহে মুখ লাগে অঁ, এই ঘৰৰ পৰা আজিৰ পৰা ওলবা নাই হয় নেকি তেতিয়া আৰু মুখ কোনো দিনে মুখ নালাগে হয় নেকি ঘৰত আহি পালোঁ ঘৰতে ভিতৰত আহে ঘৰৰ পৰা ওলাবই নেকি হয় তেতিয়াহ'লে আৰু মুখ লগাৰ কোনো কাৰণে আহিব হ'ব দে পিছে ঘৰত ভাল লাগিব তহঁতৰ যা মোৰে দেখিছা নহয় ফোন আহিছিলে অঁ, মই কৈ যাবাই লাগিব আকৌ ফোন মাৰেহে অলপ পিছত দে তহঁত যাবি পিছে উঠি দেউ এগিলা খাম এবি আহ অ দেউ আমাৰ ৰৈছোঁ অঁ কৃষ্ণ এইটো দেখোন মোৰ আহে কালিৰ পৰা মই বিচাৰি ফুৰি আছো এইটো হাঁহ এইটো মোৰ আৰু শুনাই কোনে কৈছে এইটো তোৰ হাঁহ বুলি এই নহয় এইটো মোৰ আৰু শুনাই এইটো মোৰ হাঁহ কালিৰ পৰা মই বিচাৰি ফুৰি আছো এই চবে জানে ৰাজা ৰাইজে জানে এই এইটো কি কয়? মই এনে ডাঙৰ এইটো মোৰ বস্তু হাঁহ, নহয়। এইটো কোনে মোৰ কৈছে হাঁহ। এইটো? এইটো মই মোৰ কালি- হাঁহ। মই- মই টেবলা মিনিটা বাজি দি আনিছো, এইটো মোৰ হাঁহ। চবে জানে এই এইটো কি মোৰ কয়? হাঁহ। এই দিপলাকে কি মই কয়? নিদিওঁ এইটো। এইটো মোৰ হাঁহ দি মই কয়, নাখায়, এইটো এইটো কথা কি কয় মই জানা? এইটো মোৰ হাঁহ দি। তই মিছা কথা কৈ থাক, কি এইটো মোৰ হাঁহ, কথা মই কৈ নাখা? তই ক'ত বাগৰি বাগৰি ফুৰি আহিব না মোৰ হাঁহ তই দি কিয় আহিছা? কথা শুই থাকা? মই মই- নুফুৰো। তই 2 দিন ঘৰত আছো, তোৰ ঘৰত তই একদিনো লগ পোৱা নাই। মই হাঁহ বিচাৰি পেলাই তই হাঁহটো বান্ধি থৈছা। তই আজি এতিয়া তই হাঁহ নিব আহিছা। এইটো মোৰ হাঁহ, মই এইটো কিনি আনিছো বেগলা কিনি মিনিটা। কি আনিছা? কৰিছা হ'ব? কৈছো বাৰু। যা, হাঁহ যা, পাইছা মই দেখে। কামোৰা কামোৰা লৈ আহিম তাই মই এতিয়া। গামোৰা তই ক'লা ল'ৰা? কেইটা গামোৰা আনিবি মোৰ কেইটা আনিম? মোৰ কেইটা এই গামোৰা ঘৰৰ আনিম? কাষৰ মানুহ জানে চবে। এইটো চবে মোৰ জানে। হাঁহ। এই ঘৰত নাখাই ডাল ভাঙি ভাঙি ফুৰে। এই কম নহয় এই। এই ৰঙা সূতা বান্ধি থৈ এই কি বুলি ভাবছা? এইটো মোৰ হাঁহ, এই কোনে কৈছে এইটো মোৰ হাঁহ নহয় বুলি? কলি হ'ব, এইটো মোৰ হাঁহ নহয় বুলি। তই নিবা এইটো মোৰ হাঁহ এইটো। তই কলি হ'ব? এইখিনি মানুহ চবে জানে মোৰ এইখিনি হাঁহ। কোনে কৈছে? তই বেগলা মিনি, তই কলি হ'ব নেকি? কি বুলি ভাবা? কি বুলি ভাবা? ঐ ভাইয়া দে এই ভাইয়া ঐ কি হৈছে তহঁতৰ হা 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 ঐ ভাইয়া কি হৈছে হাতকাৰ মোৰ চিন্তি আছে মই ৰঙা সূতা বান্ধি হেত তেৰিকা এটা হাঁহ ইটোৱে কয় ৰঙা সূতা বান্ধা সিটোৱে কয় ৰঙা সূতা বান্ধা আছে নেকি মোৰো আছে পিছে এইটো হাঁহ কেইটা মোৰ আটো হাঁহ আৰে এটা হাঁহ কেনেকে দুটা হ'ব পাৰে এখন ঠাঙত বান্ধিছো মই তাই বোলে দুখন ঠাঙত বান্ধাই আছে মোৰ কথা অলপ এই মহা খাৱা কামৰা কৰি কিয় মৰি আছা হা আৰু হাঁহ কেনেকে চিনি ওলাব লাগে মই জানো যাই যা তহঁত ঘৰত যা আৰু কেইদিনমান পিছত মই ৰিজাল্টটো দিম দে যা হাঁহত থাকি খাৱা কামৰা কৰি মৰি থাকিব আহিছি চাওঁতে বেট